কেছ পেমেণ্টটো আনিব কাৰণ আগতীয়াকৈ কৈছোঁ যাতে কাৰো অসুবিধা ঠিক আছে দিয়ক অহাকালিৰ পৰা চলিবনে অহাকালিৰ পৰা আমাৰ এতিয়া ঠিৰাং হোৱা নাই মেইন হৈছে আমাৰ প্ৰজেক্টৰটো আহিব লাগিব আজিকালি ডিজিটেল আছে আৰু সেই আগৰ প্ৰজেক্টৰৰ কাম নাই গতিকে ডিজিটেল প্ৰজেক্টৰটো নহালৈকে আমি ঠিৰাং হ'ব নোৱাৰোঁ যে 2 তাৰিখৰ পৰা 2 তাৰিখৰ পৰা যিহেতু শুনিছিলোঁ আমিও ভাবিছিলোঁ যে অমুক তাৰিখে বা অমুক বাৰে দিম বুলি ভাবিছিলোঁ তথাপিও এতিয়া যিহেতু আমি খবৰ পাইছোঁ যে তেখেতসকলৰ প্ৰজেক্টৰ দিয়াত অকণমান পলম হ'ব যে প্ৰজেক্টৰ অহাৰ লগে লগে আমি 3 তাৰিখ ল'ম 5-6 তাৰিখলৈ চাগে হ'ব 5-6 তাৰিখৰ ভিতৰত যিহেতু আমাৰ শুনামতে মই 2 তাৰিখৰ পৰা শুনিছিলোঁ যিহেতু 2 তাৰিখে নহয় আৰু কেইদিনমান পলম হ'ব যিহেতু দাদাসকলে কৈছে আৰু প্ৰজেক্টৰটো বৰ্তমান আহি পোৱা নাই সেইকাৰণে আমি এতিয়া আপোনালোকক জনাইছোঁ মই জনাই দিম আপোনালোকৰ ভিডিঅ'ত যে আৰু কেতিয়া প্ৰজেক্টৰটো আহিব দাদাসকলৰ কথা পাতিম ঠিক আছে আপোনালোকে আহিব জুবিন দা চিনেমাখন চাব 5-6 তাৰিখমান চাগে লাগিব পাৰে মোৰ এটা আইডিয়া আমি দাদাজনক সুধি আছোঁ দাদা কওকচোন চেষ্টা চলাই থকা হৈছে গতিকে দেখা যাওক কিমান দূৰ কাৰণ এইটোতো মানে চব বস্তু আপডেট হৈ আছেতো আজিকালি ডিজিটেল বস্তুবিলাক আহি আছে অকণমান ইফাল সিফাল হ'ব পাৰে গতিকে হতাশ হ'ব নালাগে চিনেমা চলিবই গতিকে আমি যিমান পাৰোঁ সোনকালে চেষ্টা কৰি আছোঁ ইতিমধ্যে আৰু শুনি ভাল পাব আমাৰ জুবিন টীম দাদাৰ টীমৰ মানুহক আমি নিমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকে অহাৰ কথা কৈছে আমি কনফাৰ্মেশ্যনটো লৈ মানে অহাৰ কথা কৈছে আমি সময় এইবিলাক চব কৰি এইটো জনাম আমাৰ আনকি ডিজে ব্ৰাহ্মীণ দাও আহিব গতিকে সকলোৱে ভাল পাব বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম আইতা হোৱা যিসকল আছে চবকে লৈ আহক এইটো বিশ্বত ৰেকৰ্ড কৰিব লাগে জুবিন দাৰ ফিল্মখন বিশ্বত এটাই হ'ব লাগে জুবিন দাৰ ফিল্মে চলিব জুবিন দাই এবাৰ কৈছিলে যেতিয়া জেড চলিব যেতিয়া জুবিন দাই কৈছে এটা সময় আহিব যে আমাৰ অসমত অনলি জুবিন দাৰ বা অসমীয়া চিনেমাহে চলিব এতিয়া চাউণ্ড চিষ্টেমটো চাই আছোঁ কেনেকুৱা ঠিকে আছে মোটামুটি ঠিকে আছে চব হৃদয় এখন দিলেই হ'ল মানে হেৰিটো নালাগে মানে এইটো কি কয় তোমাৰ বিশেষণ কৰিব নালাগে মানুহে অৰ্থটো বুজি পালে হৃদয়ত বস্তুটো ৰাখি 3 বছৰৰ পৰা আমাৰ মন্দিৰা লাগি আছে এইজনে আমাৰ জুবিন দাক অনুৰোধ জনাইছিল যে আমাৰ জাগিৰোড চিনেমা হলখন খুলিব লগা হয় এটা কথা সদায় মনত ৰাখিব জুবিন দাই এটা কথা কৈছে যে মই গুৱাহাটীতে মোৰ মিতি বাৰু গুৱাহাটীতে বহুতে কৈছে যে গুৱাহাটী নাচাওঁ কেলে মই কৈছোঁ জুবিন দাই কৈছে নহয় নিজৰ জেগাত ৰজাৰ নিচিনা নিজৰ জেগাত কি হ'ব লাগে জাগিৰোডৰ অকলে মই কোৱা নাই আমাৰ সমগ্ৰ স্থানীয় যি ৰাইজ এণ্টায়াৰ মৰিগাঁও জিলা কৈছোঁ আমাৰ কাৰ্বি আংলঙৰ মানুহো আহিব ৰহাৰ মানুহো আহিব আমাৰ সোণাপুৰৰ মানুহ আহিব গতিকে ইমান এটা ডাঙৰ এৰিয়া জাগিৰোড সমষ্টিটো বাদেই দিছোঁ তাৰ বাহিৰে এইখিনি মানুহ আমাৰ বহুত অঞ্চল চাৰি আছে গতিকে এই মানুহখিনিয়ে নিজে ৰজাৰ নিচিনা চাব ক'তো অসুবিধা নোহোৱাকৈ চাব গতিকে সেইটোৱে মোৰ লক্ষ্য আছিল মোৰ লক্ষ্য নাম নহয় মোৰ লক্ষ্য জাগিৰোড চিনেমা হলত কেতিয়া পৰ্দা এখন ৰৈ পিনালে স্ক্ৰীণ এখন চাম সেইটোৱে এতিয়া মৰিচিকা হৈ আছে আমি চবত দেখিয়ে আছোঁ মৰিচিকাৰ দৰে আমি বিচাৰিম থেংক ইউ সকলোৱে আহিব ভাল লাগিব আপোনালোকে আশীৰ্বাদ কৰিব হলটো যাতে আৰু চলিব আৰু খুব ধুনীয়া হ'ব আপোনালোকে গুৱাহাটীৰ নিচিনা গুৱাহাটীতকৈ উন্নত ইয়াত পাব কেপাচিটি কিমান আছে দাদা এতিয়া 780 চামথিং 82 নে 83 এটা হেৰি চলিব তলত আছে 535 নে কিমান আৰু ইয়াত আছে 270 এতিয়া টিকেটবিলাক অনলাইন হ'ব নে অফলাইন হ'ব আপুনি জনাই দিলে দৰ্শকক ভাল আছিল এতিয়া সেইবিলাক ইমানলৈকে আপডেট হোৱা নাই এতিয়া জাষ্ট খালি আমাৰ ফিল্মখন দেখাব লাগে আমাৰ আৱেগটো জুবিন দাৰ আৱেগটো আমাৰ তাত আছে গতিকে আমি ছবিখন চাব লাগে এতিয়া বৰ আৰু এইটো অনলি কেছ মোডতহে হ'ব UPI ব্যৱস্থাটো ইয়াতে হোৱা নাই এইটো নাজানো মই তেওঁলোকৰ ভিতৰৰ কথা বা তেওঁলোকৰ এতিয়ালৈকে আপডেট হোৱা নাই বস্তুটো কাৰণ বহুত জলদি কৰা হৈছে গতিকে এইটো বস্তু আপডেট হোৱা নাই সকলোৱে কেছ পে'মেণ্টটো আনিব কাৰণ আগতীয়াকৈ কৈছোঁ যাতে কাৰো অসুবিধা ঠিক আছে দিয়ক থেংক ইউ